মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম এছামিছৰ দ্বিতীয়টো চেপ্টাৰ। এছামিছৰ দ্বিতীয়টো চেপ্টাৰ কি আছে? যুগমীয়া শৰাইঘাট। ইয়াৰ আগতেও মই প্ৰথমটো চেপ্টাৰ আলোচনা কৰিছো। প্ৰথমটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আৰু লগতে পাঠভিত্তিক যিবোৰ প্ৰশ্ন উত্তৰ দি আছে সেই গোটেইকেইটা আলোচনা কৰিছো। ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই প্লেলিষ্টত গৈ চাই ল'বা। আজি মই তোমালোকৰ লগত আলোচনা কৰিম যুগমীয়া শৰাইঘাটৰ প্ৰশ্নোত্তৰ সমূহ। প্ৰথমতে মই তোমালোকৰ লগত শৰ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম, কাৰণ এতিয়া এক্সামবিলাকত কি হয় শৰ্ট কুৱেশ্যন এনচাৰবিলাক আহে। আৰু ইয়াৰ পিছত আছে তোমালোকৰ পাঠভিত্তিক যিবোৰ প্ৰশ্নোত্তৰ। তো ভিডিঅ'টো শেষলৈ চাই থাকিবা। প্ৰথমটো প্ৰশ্ন কি আছে? শৰাইঘাটৰ যুদ্ধত অসমীয়া বিজয়ৰ মূল কাৰণ কি আছিল? সংখ্যাত বেছি সৈন্য, সুচিন্তিত আঁচনি আৰু শৃংখলামূলক আয়োজন, বিদেশী সহায়, ভাগ্যৰ ওপৰত নিৰ্ভৰশীলতা। শুদ্ধ উত্তৰটো হ'ব সুচিন্তিত আঁচনি আৰু শৃংখলামূলক আয়োজন। ৰামসিংহই লাচিতলৈ কি পঠিয়াইছিল? সোণৰ মুদ্ৰা, আফুগুটি, তৰোৱাল আৰু চিঠি। উত্তৰটো হ'ব আফুগুটি। লাচিত বৰফুকনে ৰামসিংহক কি পঠাইছিল? এচুঙা বালি, এডাল তৰোৱাল, এটা ঢাল, এখন চিঠি। উত্তৰটো হ'ব এচুঙা বালি। শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ অৱস্থা কেনেকুৱা আছিল? সুস্থ আছিল, ভীষণ জ্বৰত আছিল, আঘাতপ্ৰাপ্ত হৈছিল, যুদ্ধ কৰিবলৈ অনিচ্ছুক আছিল। শুদ্ধ উত্তৰটো হ'ব ভীষণ জ্বৰত আছিল। লাচিতে সৈন্যসকলক কি কৈ উৎসাহিত কৰিছিল? মই যুঁজিহে মৰিম, পলাই যাওক, মোগলৰ ভয় নকৰিবা, স্বৰ্গদেৱৰ আদেশ পালন কৰক। উত্তৰটো হ'ব মই যুঁজিহে মৰিম। ৰামসিংহই অসম এৰি যাওঁতে কি কৈ গৈছিল? অসমীয়া সৈন্য দুৰ্বল, ধন্য ৰজা ধন্য সেনাপতি, মই পুনৰ আহিম, অসম ধ্বংস হ'ব। উত্তৰটো হ'ব ধন্য ৰজা ধন্য সেনাপতি। এইটো প্ৰশ্ন আছে কি? অতীতৰ তুলনাত আধুনিক অসম কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? সামৰিক সমস্যা, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক বিষয়, কেৱল পৰিৱেশৰ সমস্যা, কোনো উল্লেখযোগ্য সমস্যা নাই। উত্তৰটো হ'ব সামৰিক সমস্যা। নহয়, ভুল হৈছে। এইটো উত্তৰ হ'ব কি? সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিষয়। এতিয়া কুৱেশ্যন কি আছে? লাচিত বৰফুকনে কিমান সৈন্যৰ নেতৃত্ব দিছিল? 10,000, 50,000, 1 লক্ষ, 5,000। শুদ্ধ উত্তৰটো হ'ব 1 লক্ষ। লাচিত বৰফুকনে কোনজনী দেৱতালৈ সেৱা জনাইছিল? উমা দেৱী, কামাখ্যা গোসানী, মণিকেশ্বৰী, বাসুদেৱ। উত্তৰটো হ'ব কামাখ্যা গোসানী। ৰামচৰণ কটকীয়ে মোগলৰ পৰা কি খুজিছিল? সোণ, কাঠৰ চৰাই, ঘোঁৰা, অস্ত্ৰ। শুদ্ধ উত্তৰটো হ'ব কাঠৰ চৰাই। পৰাজয়ৰ পিছত ৰামসিংহই অসমীয়া সেনাৰ বিষয়ে কি ক'লে? যে তেওঁলোকে অন্যায়ভাৱে যুঁজিছিল। লাচিত বৰফুকনে একক মানুহৰ দৰে সমগ্ৰ সৈন্যবাহিনীক নিয়ন্ত্ৰণ কৰিছিল। মোগল সেনা অধিক শক্তিশালী আছিল। অসমীয়া সৈন্যৰ ভাগ্য ভাল আছিল। উত্তৰটো হ'ব লাচিত বৰফুকনে একক মানুহৰ দৰে সমগ্ৰ সৈন্যবাহিনী নিয়ন্ত্ৰণ কৰিছিল। পুৱামিত্ৰা হাজৰিকাই মোগলক কি কৰিবলৈ কৈছিল? অপশ্যনবিলাক দি আছে যুদ্ধ কৰিবলৈ, নাচিবলৈ, পলাবলৈ, চাপৰি মাৰিবলৈ। উত্তৰটো হ'ব চাপৰি মাৰিবলৈ। কুৱেশ্যন নম্বৰ 13 কি আছে? আলাবৈ ৰণত কিমান অসমীয়া সৈন্য নিহত হৈছিল? 1,000, 5,000, 10,000, 3,000। ইয়াতে উত্তৰটো হ'ব 10,000। শৰাইঘাটৰ যুদ্ধত অসমীয়া বিজয়ৰ চাবিকাঠি কি আছিল? বৃহৎ সংখ্যক সৈন্য, শক্তিশালী অস্ত্ৰ, কৌশলগত পৰিকল্পনা, অনুশাসন, ভাগ্য আৰু স্বাভাৱিক বাধা। উত্তৰটো হ'ব কৌশলগত পৰিকল্পনা, অনুশাসন আৰু দেশপ্ৰেম। বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক কি উপদেশ দিছিল? ৰজালৈ বেয়া বাতৰি নেপঠিয়াবা, যুদ্ধ এৰি দিয়া, মোগলৰ সৈতে সন্ধি কৰা, আকৌ যুদ্ধ কৰা। উত্তৰটো হ'ব ৰজালৈ বেয়া বাতৰি নেপঠিয়াবা। কুৱেশ্যন নম্বৰ 16 লাচিত বৰফুকনৰ বচনফাকি কি আছিল? ৰাইজ, ৰজা, দেশ সকলোকে ভৱিষ্যতলৈ সুৰক্ষিত কৰা, যুদ্ধত জিকিব লাগিব, স্বাৰ্থ ত্যাগ কৰা, মোগলক ভয় নকৰিব। উত্তৰটো হ'ব ৰাইজ, ৰজা, দেশ সকলোকে ভৱিষ্যতলৈ সুৰক্ষিত কৰা। কুৱেশ্যন নম্বৰ 17 শৰাইঘাটৰ যুদ্ধত অসমীয়াৰ সফলতাৰ মূলতে কি আছিল? সংখ্যাধিক্য, অস্ত্ৰৰ পৰ্যাপ্ততা, দেশপ্ৰেম আৰু শৃংখলা, বিদেশী সহায়। উত্তৰটো হ'ব দেশপ্ৰেম আৰু শৃংখলা। লাচিত বৰফুকনে কাক মোৰ একোটা মানুহ একোটা হাতী বুলি কৈছিল? স্বৰ্গদেৱ, বুঢ়াগোহাঁইক, সৈন্যসকলক, ৰামসিংহক। উত্তৰটো হ'ব স্বৰ্গদেৱ। শৰাইঘাটৰ যুদ্ধৰ পিছত অসমীয়াই কি উদ্ধাৰ কৰিছিল? গুৱাহাটী আৰু কামৰূপ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও। উত্তৰটো হ'ব গুৱাহাটী আৰু কামৰূপ। কুৱেশ্যন নম্বৰ 20 লাচিত বৰফুকনৰ আদেশক স্বৰ্গদেৱে কি বুলি স্বীকাৰ কৰিছিল?
ফুকনৰ কথাই মোৰ কথা, ফুকনক বাধা দিয়া, ফুকনক বদলি কৰা হ'ব, ফুকনৰ আদেশ অমান্য কৰক। উত্তৰটো হ'ব ফুকনৰ কথাই মোৰ কথা। এতিয়া মানে পাঠভিত্তিক যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইখিনি দিছো মই। ক নম্বৰটো কি আছে? অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ কি? বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্য। ৰামসিংহ কোন আছিল? ৰামসিংহ ৰাজপুত ৰজা মোগল সম্ৰাট ঔৰংজেবৰ সেনাপতি আছিল। তেওঁ কিয় অসমলৈ আহিছিল? ৰামসিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মোগল সম্ৰাটৰ অধীন কৰিবলৈ আহিছিল। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। লাচিতৰ অধীনত কিমান সৈন্য আছিল? 1 লক্ষ সৈন্য আছিল। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? কোৱামিত্ৰা হাজৰিকা। মোগলৰ সেনাপতি চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ বিচাৰিছিল। লাচিতে অসমীয়া সৈন্যবল বুজাওৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। ইয়াতে বহলাই আলোচনা কৰা আছে, মানে তোমালোকৰ কিতাপতে আছে, লাইনবিলাকৰ পৰা মানে বহলাই লিখিব গৈছে। যুদ্ধত জয়ী হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰ আৰু কিহৰ প্ৰয়োজন আছে লিখা। যুদ্ধত জয় হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰৰ বেছি প্ৰয়োজন সৈনিক বৃদ্ধ, সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। আৰু এটা কি আছে? সেনাপতি কোৱামিত্ৰা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। মোগল সৈন্যই শৰাইঘাটীয়া সেনাপতি কোৱামিত্ৰা হাজৰিকাক নাৱেৰে ধৰি আনন্দিতত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজত কোৱামিত্ৰাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢালে মৃদংগ, খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগলে সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱামিত্ৰাই নিজৰ নাওবৈচাক টিপা দিলে নাৱৰ মূৰৰ অসমীয়া নাৱৰ পিনে টুৱাবলৈ। নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হল। এই চেগতে কোৱামিত্ৰা নাওখন সাউৎকাৰে আঁতৰি গল। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। বিজয়ৰ মূলতে কথাবোৰ কি আছিল? কিহৰ কাৰণে বিজয় হৈছিল? শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় বুকুতে পকা কল নাছিল। ইয়াৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিশৃংখল সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ, স্বাৰ্থত্যাগ, আত্মকন্দলৰূপী বিষ বৃক্ষ, ৰ হ'ব এইটো, গুৰিয়ে, ৰ হ'ব, টিপায়ে, পঠালে, থেবুলিয়ে উৎপাদন। এতিয়া চোৱা, মই যেতিয়া মানে টাইপ কৰোঁ তাতে অলপ মানে ভুল হয় কেতিয়াবা। তোমালোকে যদি ৰ চাইড ব থাকে মানে মিলাই কিনে লিখি ৰাখিবা। প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। এতিয়া মানে প্ৰসংগ সংগতি দৰ্শাই লিখিব দিছে। অগ্নি, সৰ্প, প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। ইয়াৰ উত্তৰটো কি হ'ব? অগ্নি, সৰ্প, প্ৰলোভন এই তিনি একেধৰণে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। যেতিয়াই তোমালোকক কোৱা প্ৰসংগ সংগতি দৰ্শাই লিখে, তেতিয়াই তোমালোকে প্ৰথমতে এই কথাফাকি লিখি ৰাখিবা। কাৰণ এই বাক্যশাৰী মানে কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছে আৰু এইটো মানে অলপ বহলাই তোমালোকে আলোচনা কৰি মানে লিখিব লাগে। তো আৰু আছে চোৱা, এইখিনি লিখি কিনে তাৰপিছত মানে অলপ বহলাই লিখিলে হ'ল। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। ফিৰংগতিৰ পৰা খাণ্ডৱ দাহ হ'ব পাৰে। ফেটি সাপ, ছয়াঙ্গুলীয়া, খণ্ডিয়া সাপ উভয়ে কি কৰে? প্ৰাণ নাশ কৰিব পাৰে। প্ৰলোভন, যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণক ৰামসিংহই কি কৰিছিল? কাঠৰ চৰাই নাচ দেখুৱাইছিল আৰু কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰিছিল। এই তিনিটা কি হয়? বিষাক্ত হয়। বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও ৮টা ১০টা মানুহক শিঙিয়ে বিন্ধায়।
আলাৱৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহিত হোৱাত লাচিত বৰফুকনে গভীৰ দুখ পাই স্বৰ্গদেউলৈ বতৰা পঠাব বিচাৰিলে। তেওঁ নিজৰ সৈন্যক অত্যন্ত মূল্যৱান বুলি গণ্য কৰিছিল, কিন্তু সুবিবেচক মন্ত্ৰী আতান বুঢ়াগোহাঁইয়ে কৈছিল, যুদ্ধত কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। বাৰীৰ পুখুৰী সিঁচোতে শিঙিয়ে লোক বিন্দাৰ দৰে যুদ্ধটো তেনে হ'ব। কাৰণ কি কৈছে তেওঁ, যেতিয়া আমি মাছ মাৰো, মানে মাছ মৰাতে কি হয়, আমাক শিঙিয়ে বিন্ধে। সেনেকুৱা যুদ্ধ কৰিলে, এটা ডাঙৰ যুদ্ধ হলে তাতে 2-এজন মানুহ মৰিবই, সেইটো ডাঙৰ কথা নহয়, স্বাভাৱিক হয়, সেইটো বাতৰি পঠাব নালাগে। সঠিক পৰিকল্পনা আৰু ক্ষিপ্ৰ পদক্ষেপে শৰাইঘাটৰ বিজয় নিশ্চিত কৰিছিল আৰু আগলৈও ই আৱশ্যক। এইখিনি হ'ব উত্তৰ। এতিয়া চোৱা গ নম্বৰটো আছে, এইটো এটা বাক্য উঠাই দিছে, এইটো মানে বহলাই লিখিব লাগে। আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ'ব। ইয়াতে উত্তৰ দি দিছো মই, তোমালোকে লিখি ল'বা, উত্তৰখিনি আছে ইয়াতে। এতিয়া চোৱা 7 নম্বৰ, তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। ইয়াতে কিয় মূৰ্ধন্য হৈছে আৰু কিয় মূৰ্ধন্য নহল, সেইবোৰৰ কাৰণ দৰ্শাই লিখিব কৈছে। এইবোৰতো তোমালোকে ব্যাকৰণ পাইছা চাগে, নত্যবিধি আৰু সত্যবিধি। এইবোৰ পঢ়িলে তাৰ কাৰণবিলাক বিচাৰি পাবা যে কি কাৰণত নত্যবিধি আৰু সত্যবিধি হৈছে। নত্যবিধি সত্যবিধি গোটেইকেইটাৰ কিছুমান নিয়ম আছে, এই নিয়মবিলাক মুখস্থ কৰিলে তোমালোকে অতি সহজে শব্দবিলাকত কি কাৰণে এইটো মধ্যাহ্ন হল, কি কাৰণত দন্ত্য হল লিখিব পাৰিবা। এতিয়া চোৱা, মই লিখি দিছো অলপমান। ৰি, ৰ আৰু খৰ পাছত থকা দন্ত্যান্নবোৰ কি হয়, মূৰ্ধন্য হয়। যদি শব্দটোৰ আগত কি থাকে, ৰি, ৰ আৰু খ থাকে, খৰ পাছত খ হ'ব, এইটো জ নহয়, খ। খৰ পাছত থকা দন্ত্যান্নবোৰ কি হয়, মূৰ্ধন্য হয়। আনহাতে ৰি, ৰ আৰু খ মূৰ্ধনী খ হ'ব, মূৰ্ধনী খ। ৰি, ৰ, খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ থাকিলে, তেতিয়া কি হ'ব, অনুস্বাৰ থাকিলে দন্ত্যান্নটো মূৰ্ধন্য হয়। এনেকুৱা নিয়মবিলাক মুখস্থ কৰিলে তোমালোকে অতি সহজে এইটো কৰিব পাৰিবা। ব্যাকৰণত দি আছে, নিয়মবিলাক পঢ়ি ল'বা। 8 নম্বৰটো প্ৰশ্ন কি আছে, তলৰ শব্দবোৰৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। সন্ধি আছে, ব্যঞ্জন সন্ধি আৰু স্বৰ সন্ধি, এইবোৰ সন্ধি আছে, তো সন্ধিৰ ভাগ, তো কোনটো কি সন্ধি হয় নামটো লিখিব দিছে, আৰু সন্ধি ভাঙি যোৰা লগোৱা, এনেকুৱা মানে প্ৰশ্নবিলাক। তো পৰীক্ষাটো মানে সন্ধি ভাঙিব লাগে। পৰিযোগ ইক্ষা, আৰু এইটো কি সন্ধি হ'ল, স্বৰ সন্ধি। দৈনিক, দিন যোগ ইক, ব্যঞ্জন সন্ধি। নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ, স্বৰ সন্ধি, নৰেন্দ্ৰটো কি হয়, স্বৰ সন্ধি। এনেকেই শব্দবিলাক দিয়া আছে, তোমালোকে কি কৰিবা, পঢ়িবা আৰু লিখি ৰাখিবা। সন্ধি ভাঙি কেনে সেইটো কি সন্ধি হ'ল, স্বৰ সন্ধি হ'ল নে ব্যঞ্জন সন্ধি হ'ল লিখিব লাগে। ইমান নাহে, 2-4টা মান আহিব তোমালোকৰ। যেতিয়া তোমালোকে ব্যাকৰণবিলাক পঢ়ি নিয়মবিলাক জানি ৰাখিবা, যিকোনো ধৰণৰ শব্দ নিদিয়ক কিয় তোমালোকে কি কৰিবা, লিখিব পাৰিবা। ইমান ডাঙৰ কথা নহয়, এইটো বহুত সহজ আছে, পঢ়িলেই পাৰিবা। এতিয়া দিয়া আছে কি, বিশেষ্য আৰু বিশেষণ। বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো বিচাৰি উলিয়াব লাগে। বিশেষ্য মানে কি, নাম মাত্ৰ বিশেষ্য, আৰু বিশেষণ হ'ল যিয়ে দুখ গুণ বুজায় আৰু মানে। তো বিশেষ্য কোনবোৰ, নাম মাত্ৰই। ইয়াতে দি আছে যুগ, অসম, মাতাল, যোগান, এইবোৰ কি হয়, বিশেষ্য। আৰু ইয়াতে চাইডত মই দি দিছো বিশেষণবিলাক, যুগমীয়া, অসমীয়া, মাতালামী, যোগনীয়া। শৰাইঘাট, ইতিহাস, সমৰ, অৰ্থনীতি, ৰাজনীতি, সমাজ, আৰু চাইডতো দিয়া আছে, এই গোটেইকেইটা কি হয়, বিশেষণ। বিশেষ্য আৰু বিশেষণ ইয়াতে আছে। গাঁও মানে গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ঘৰ ঘৰুৱা, ৰণ ৰনুৱা, বন বননি, খক খকুৱা, পাম পমুৱা। বিশেষণৰ পৰা বিশেষলৈ নিয়া, বিশেষণৰ পৰা বিশেষলৈ ল'ব কৈছে। ইয়াতে আগতে আছিল কি, বিশেষৰ পৰা বিশেষণ, এতিয়া বিশেষণৰ পৰা বিশেষ্য। সৰলতা, সৰলতাটো কি হয়, সৰল। নম্ৰতা, নম্ৰ। ভদ্ৰতা, ভদ্ৰ। সত্যতা, সত্য। মিত্ৰতা, মিত্ৰ। দুষ্টালি, দুষ্ট। টেঙৰালি, টেঙৰ। দ্ৰুতালি, দ্ৰুত। দিটিঙালি, দিটিঙা। ভাৰলি, ভাল। আৰু প্ৰশ্ন দিয়া আছে, চোৱা 10 নম্বৰটো কি আছে, শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই দুজন কোন কোন আছিল, বীৰ চিলাৰায় আৰু লাচিত বৰফুকন। ভিডিঅ'টো ডাঙৰ হ'লে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক দিয়া আছে, তো ধৈৰ্য সহকাৰে ভিডিঅ'টো পঢ়িলে তোমালোকৰ ভাল হ'ব। তো এতিয়া চোৱা 11 নম্বৰত, এইটো মানে অতিৰিক্ত যিবোৰ মানে চুম উত্তৰ হ'ব পাৰে তোমালোকৰ পাঠভিত্তিক, তাতে 2-4টা মান দিয়া আছে।
চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? 9 ফেব্ৰুৱাৰী। লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। চুকাফা দিৱস 2 ডিচেম্বৰত পালন কৰা হয়। তো আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে কি কৰিবা? ছাবস্ক্ৰাইব কৰিবা চেনেলটো, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। থেংক ইউ।